নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই ইয়াৰ নেমু টেঙাৰ আচাৰ বনাম। ইয়াৰ নেমু টেঙাখিনি মই দুদিন কাটি নিমখত দি থৈ দিছিলোঁ, তাৰপিছত ৰ'দ লগাইছোঁ দুদিন। আৰু ইয়াত মই মছলা, জিৰাৰ গুড়া, জলকীয়াৰ গুড়া আৰু ধনিয়া গুড়া দিছোঁ। দি এইখিনি এতিয়া মই ভালদৰে সানি ল'ম। আৰু ইয়াত কেঁচা জলকীয়া কেইটামান কাটি দিছোঁ। আৰু মই আচাৰখিনি খুব কমকৈ বনাইছোঁ, কাৰণ বেয়া হৈ যাব বুলি অলপমান চেম্পুলটো চাইছোঁ আৰু কেনেকুৱা হয়। আৰু ইয়াত মই ভিনেগাৰ নিদিওঁ, তাৰমানে সেইকাৰণে মই অলপ কমকৈ বনাইছোঁ, কেনেকুৱা হয় চাম। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লওঁ। ইয়াত ধনিয়া গুড়ি, জিৰা গুড়ি আৰু জলকীয়াৰ গুড়ি আৰু নিমখটো মোৰ আগতে দিয়াই আছে, নিমখত দিয়ে মই তিয়াই থৈছিলোঁ। আৰু এইখিনি মই দুদিন ভালদৰে ৰ'দ লগাই লৈছোঁ শুকাই। আৰু এতিয়া মই এয়া কেৰাহীত তেল গৰম হ'ব দিম। তেলটো যেতিয়া একেবাৰে উতলিব তেতিয়া এইখিনি ইয়াত দি দিছোঁ। ইয়াত মছলা দি সানি থোৱা টেঙাখিনি এইখিনি এতিয়া অলপ ভালদৰে লাৰি দিছোঁ। আৰু ইয়াত মই অকণমান দি দিম পাঁচফোৰণ। এয়া পাঁচফোৰণ দি দিছোঁ। আগতে দিলে মানে দেই যায় পাঁচফোৰণখিনি, এতিয়া এনেকৈ দিলে ভালদৰে গোন্ধটো ওলায়। এয়া অলপ পাঁচফোৰণ দি দিছোঁ। তাৰপিছত এনেদৰে অকণমান লাৰি দি এতিয়া গেছটো কমাই দিছোঁ। দি পেলাই এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু ইয়াত ভিনেগাৰ দিয়া নাই। ভিনেগাৰ দিলে অলপমান গেষ্ট্ৰিকৰ প্ৰব্লেম হয়, সেইকাৰণে মই এনেই বনাইছোঁ, কাৰণ বেছি দিন নাৰাখোঁ আৰু সোনকালে শেষ কৰিম সেয়েহে। আৰু আমাৰ আচাৰখিনি ৰেডি হৈ গ'ল। দেখিবলৈ কিন্তু খুব ভাল লাগিছে। আৰু এনেদৰে দালিৰ লগত খাই গৰমে গৰমে ভাল লাগে, ভাতত গৰমত। আৰু এইখিনি এতিয়া মই এটা আইনাৰ বৈয়ামত এনেদৰে থৈ দিম। আৰু প্লাষ্টিকৰ টেমাত থ'লে বা বটলত থ'লে ভাল নালাগে। এই আচাৰটো সাধাৰণতে আইনাৰ বৈয়ামত থ'লে খুব ভাল লাগে, ভাল হয় আৰু বহুত দিনলৈ থ'বও পাৰে আৰু ভাল আইনাৰ বৈয়ামত। সেয়ে মই এইটো আইনাৰ বৈয়ামত এনেদৰে ভৰাই থৈ দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ। আচাৰ ৰেডি।